নমস্কাৰ আজি আপোনালোকলৈ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ভিডিঅটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশৰ চতুৰ্থগৰাকী আটাইতকৈ ধনী ব্যক্তিয়ে দিলে 155 কোটি টকা দেশৰ আগশাৰী কোম্পানী ডিমাৰ্ট ব্ৰেণ্ডৰ প্ৰতিষ্ঠাপক ৰাধা কৃষ্ণন দামানীয়ে পিএম কেয়াৰ্ছ আৰু আন ৰাজ্যৰ সাহায্য পুঁজিলৈ মুঠ 155 কোটি টকাৰ সাহায্য আগবঢ়াইছে ডিমাৰ্টৰ মালিকী চৰ্তত থকা কোম্পানী এভিনিউ ছুপাৰমাৰ্টছে এক বিবৃতিত কয় যে ইয়াৰ ভিতৰত 100 কোটি টকা পিএম কেয়াৰ্ছ ফাণ্ডলৈ আৰু 55 কোটি টকা 11খন ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰা বিচাৰিলে এইবিধ ঔষধ কৰোনা ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ এতিয়ালৈকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ 64,000ৰো অধিক লোকৰ প্ৰাণ গৈছে আমেৰিকাত বিগত 24 ঘণ্টাৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ 1480 জন লোকৰ মৃত্যু হৈছে বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকা যেন এতিয়া অসহায় ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰে এই বাৰ্তালাপত ট্ৰাম্পে মোদীক হাইড্ৰক্সি ক্ল'ৰকুইন টেবলেট যোগানৰ বাবে আহ্বান জনায় ইয়াৰ লগতে ট্ৰাম্পে কয় যে এই ঔষধ ময়ো খাব পাৰোঁ এই সম্পদ চিকিৎসকৰ সৈতে আলোচনা কৰিব লাগিব আচলতে কৰোনা ভাইৰাছৰ সৈতে যুঁজাত সহায় কৰা মেলেৰিয়াৰ ঔষধ হাইড্ৰক্সি ক্ল'ৰকুইন ৰপ্তানি নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰতে চৰকাৰৰ মতে এই ঔষধ পৰ্যাপ্ত পৰিমাণে ৰখাৰ বাবে তৎকালীনভাৱে ইয়াৰ ৰপ্তানিত নিষেধাজ্ঞা কৰাটো প্ৰয়োজনীয় যাৰ ফলত আমেৰিকাসহ আন দেশতো এই টেবলেটৰ চাহিদা বৃদ্ধি পাইছে নিজামুদ্দিনৰ পৰা আহি আত্মগোপন কৰি থকা সকলৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা এতিয়া ৰাজ্যৰ কৰোনাৰ সংহাৰী ৰূপ এতিয়ালৈকে ৰাজ্যত 26 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি কৰোনাত আক্ৰান্তসকলৰ ভিতৰত 25 জনেই গৈছিল নিজামুদ্দিনৰ জামাতালৈ উল্লেখযোগ্য যে নিজামুদ্দিনৰ পৰা আহি এতিয়া বহুতে চিকিৎসকৰ কাষ নাচাপি নিজকে আত্মগোপন কৰি ৰাখিছে যি ৰাজ্যখনক এটি ভয়ানক অৱস্থালৈ লৈ যাব পাৰে গতিকে এইসকলে যদি এনে আচৰণে কৰি থাকে তেন্তে এইসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিঙিত অসমীয়া গামোচালৈ বন্তি প্ৰজ্বলন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলালে বন্তি আন্ধাৰ আঁতৰাই দেশলৈ পোহৰ আনিবলৈ দেশবাসীয়ে প্ৰজ্বলন কৰিলে এগছি বন্তি প্ৰধানমন্ত্ৰী মোদীয়েও প্ৰজ্বলন কৰিলে এগছি বন্তি দেশলৈ শান্তি ঘূৰাই অনা প্ৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল আপোনালোকে সকলোৱে ঘৰত থাকক সঘনাই হাত দুখন ধুই থাকক আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰি আজিলৈ নমস্কাৰ জয় অসম